এইটো ক'বলৈ মানে আমাৰ ভাষা নোহোৱা হৈছে যে এনেকুৱা যোৱাকালিৰ যিটো ধুমুহা বতাহ প্ৰাকৃতিক দুৰ্যোগত যে সেই দাৰাগাঁও যিটো এৰিয়া সেই এৰিয়াৰ এনেকৈ মানে বতাহে মানে যেনেকৈ ঘৰ দুৱাৰ গাছ গছনি মানে পৰিয়ালক মানে এফালৰ পৰা ধ্বংস কৰিছে সেইটো মানে বৰ দুখজনক। সেইটোৰ কাৰণে আজি আমি এই দিৰা সমষ্টি মানে সচেতন নাগৰিক হিচাপে আজি মই এই দাৰাগাঁও এৰিয়াত সেই ক্ষতিগ্ৰস্ত হোৱা এৰিয়াক মই ছাৰ্ভে কৰিবলৈ আহিছোঁ বা চাবলৈ আহিছিলোঁ। সেইটো দেখিবলৈ পাই খুব দুখ প্ৰকাশ কৰিছোঁ, দুখ পাইছোঁ। সেয়ে মই DC মহোদয় আৰু আমাৰ BTC চৰকাৰ আৰু অসম চৰকাৰক মই এটা আহ্বান কৰিব বিচাৰিছোঁ যাতে আমাৰ DC মহোদয়ে অতি সোনকালে সেই মানে চাৰ্কল অফিচাৰৰ লগত লগ লাগি কথা পাতি সেই মানে ধ্বংস হোৱা পৰিয়ালসকলক যাতে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসকলক যাতে তেখেতসকলে মানে ক্ষতিপূৰণটো সোনকালে মানে পোৱাৰ ব্যৱস্থা কৰি দিয়ে আৰু সেই ৰাইজসকলক সেই মানে ধ্বংস হোৱা ঘৰবিলাকৰ যিটো ক্ষতি সাধন হোৱা সেইটো যাতে সোনকালে পোৱাৰ ব্যৱস্থাটো কৰি দিয়ে। তাকে মই BTC চৰকাৰ আৰু অসম চৰকাৰ মানে মই এইটোৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ এই পৰিয়ালবৰ্গক যাতে ভৱিষ্যত জীয়াই থকাৰ কাৰণে এটা সুবিধাটো গ্ৰহণ কৰিব বুলি মই আহ্বান কৰিছোঁ। এতিয়া অনুমান আমি ছাৰ্ভে কৰি ঘূৰি পাকি চাওঁ মতে 200 ঘৰৰ ওপৰত হৈছে। এই গতিকে সেই 200 ঘৰ আজি সেই বাৰিষা কালত আগমুহূৰ্তত মানে বহুত মানে ক্ষয় ক্ষতি হয়। তেখেতসকলে আজি মানে জীয়াই থকাৰ ভৱিষ্যতটো মানে বহুত কষ্ট পাব। এই গতিকে চৰকাৰে তেখেতসকলক অনুদান দিয়াটো মই কামনা কৰিছোঁ, বিচাৰিছোঁ আৰু আঘাতপ্ৰাপ্ত হোৱা বহুত মানে পৰিয়াল লগ আছে। তেখেতসকলক যাতে অলপ মানে চিকিৎসাৰ নামত যাতে তেখেতসকলকো অলপ সুবিধাটো দিয়ে চৰকাৰে, সেইটো মই আহ্বান কৰিছোঁ। আৰু যিহেতুকে সেই সময়ত যে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যিটোকে চৰকাৰী আঁচনি এটা আছে ব্যৱস্থা, এই ব্যৱস্থাটো যাতে অতি সোনকালে আমাক ইয়াত মানে ক্ষতিগ্ৰস্তটো পোৱাটো ব্যৱস্থা কৰিব বুলি মই চৰকাৰক মোৰ তৰফৰ পৰা মানে বিনম্ৰ অনুৰোধ জনাই মই চৰকাৰক মানে সেইখিনিকে কৈ মই নাগৰিক সচেতন হিচাপে বা সেই সমষ্টিৰ মানে সচেতন ব্যক্তি হিচাপে মই চৰকাৰক এইখিনিকে আহ্বান কৰিছোঁ।